हेलो लोगोफोर खुलुमबाय आं दिनै गोदान भिडिअनि गेजेरजों गोदान खौरां लानानै फैदों नोंथांमोना अन्नानै खौरांखौ नायजोबलांबानो जाबाय लकसभा बिसायख'थिनि खौरां मेल फोसावनाया गोबां साननिफ्रायनो गोबारै सोलिबाय दङ बेयाव बिथां बिपिएफनि मावथि खाम्फा बरगयारि बिथाङा खौरां मेलनि गेजेरजों मा फोरमायदों फै जों दसे खोनासंदोनि আমাৰ বিপিএফ দলৰ জিকাটো নিশ্চিত জিকি যোৱাৰ পিছত প্ৰত্যেক জাতি গোষ্ঠীৰ জাতীয় সমস্যা অঞ্চলৰ উন্নয়নমূলক কাম কৰা আৰু প্ৰত্যেক জাতিক একগোট কৰা সমন্বয় দিয়া এই কামটো আমি কৰি যাম প্ৰতিদ্বন্দ্বী আজিৰ দিনত কৰিবলৈ কোনো পাৰ্টিয়ে আমাৰ লগত নোৱাৰে আপোনালোকে সেই বাইদেউসকলক সোধক গাঁৱৰ কথা প্ৰত্যেক এলেকাৰ কথা বাইদেউসকলে ক'ব কাৰণ তেখেতসকলে গাঁৱে গাঁৱে যায় ঘৰে ঘৰে সোমাই পেলাই সকলৰ লগৰ কথা পাতিছে আপুনি কৈছে দুজন প্ৰাৰ্থীৰ কথা কৈছে এটাটো হ'ল ইউপিপিএলৰ প্ৰাৰ্থী আৰু এটাটো হ'ল নৱচৰণীয়া বড়ো অনাবড়ো ৰাজনীতি কৰিছে আজিৰ দিনত বিটিচি অঞ্চলত বঙালী অনাবঙালী যদি ৰাজনীতি কৰে এই ৰাজনীতিটো বঙালী জাতিৰ কাৰণে ধ্বংসমূলক হয় না নহয় কোনো জাতি গোষ্ঠীয়ে একগোট হৈ পেলাই বঙালী মানুহ যদি ধ্বংস কৰিব বিচাৰে সেই ৰাজনীতিক আমাক কিয় লাগে কালি পৰহি কোনোবা যদি কয় অনা ৰাজবংশী এই ৰাজনীতিটো আমাক কিয় লাগে ৰাজবংশী ধ্বংস কৰাটো ঠিক তেনেকুৱা নৱচৰণীয়া বড়োসকলক অকলশৰীয়া কৰি পেলাই প্ৰত্যেক জাতি গোষ্ঠীক একগোট কৰি পেলাই ধ্বংস কৰিব বিচাৰিছিল এতিয়া আহি দুবাৰ এমপি হৈ গ'ল 10 বছৰ হ'ল প্ৰতিশ্ৰুতি দিছিল যে বঙালীসকলক যি ভোটাৰ কৰাটো আমি মই বন্ধ কৰিম যে ৰাজবংশী আদিবাসীসকলক এছটি ট্ৰাইবেল ষ্টেটাছ দিম মুছলিমসকলক দি ভোটাৰটো মই শেষ কৰি দিম ইত্যাদি বহুত প্ৰতিশ্ৰুতি দিছিল যে বিটিচিক বহুত ডেভেলপ কৰিব বুলি কৈছিল 10 বছৰৰ কোনে কি দেখিলে ইয়াত এমপি যি পইচা পায় সেই এমপি ফাণ্ডৰ এটাও কাম আমি দেখিবলৈ পোৱা নাই ৰাজবংশীৰ সমস্যা হৈ আছে আদিবাসীৰ সমস্যা এনে আছে বঙালীসকলৰ মুছলিমসকলৰ সমস্যা এনে আছে নেপালীসকলৰ সমস্যা এনে আছে তেখেতৰ 10 বছৰীয়া এমপি কালত তেখেতৰ দ্বাৰা কোনো এটা দলং এটা ৰাস্তা স্কুল হস্পিটাল বনোৱা আমি দেখিবলৈ নাপালো গতিকে কোনেও আজি বড়ো অনাবড়ো ৰাজনীতি নকৰে আৰু মিত্ৰতা আছিল তিনিটা দল বিজেপি ইউপিপিএল আৰু অনাবড়ো কিন্তু অনাবড়ো কেণ্ডিডেট দিব বুলিহে এতিয়া কৈছে মিত্ৰতাৰ পৰা আঁতৰি গৈছে এতিয়া অকল দুটা পাৰ্টি আছে ইউপিপিএলকতো কোনেও ভোট নিদিয়ে বড়োৰ ভোট লৈছিলে আগত অলপ 50% মান এইবাৰ 75%তকৈ বেছি বড়োৱে নাংগলৰ ভোট দিব ইউপিপিএলক ভোট নিদিয়ে আৰু কোনো জাতি গোষ্ঠীয়ে ইউপিপিএলক নিদিয়ে আপোনালোকে দিব নেকি বাইদেউ নিদিয়ে ৰাজবংশীয়ে ভোট নিদিয়ে বঙালীয়ে ভোট নিদিয়ে মুছলিমে ভোট নিদিয়ে নেপালীয়ে ভোট নিদিয়ে অসমীয়াই ভোট নিদিয়ে কোনে ভোট দিব ইউপিপিএলক কোনেও নিদিয়ে গতিকে বিপিএফ দলৰ জিকাটো মানে 100%তকৈ আৰু কিবা শতাংশ যদি থাকে ইমান 100% আৰু 100%তকৈ বেছি যদি থাকে এইটো আমি জিকাটো নিশ্চিত চাওক আমি সকলোৱে ভক্তভোগী বড়ো আন্দোলন হৈছিল বহুত ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে কিন্তু সেই পৰিস্থিতি সৃষ্টি কৰা বেক সাইডত কাৰ্টেইনৰ ভিতৰত বহুত এজেন্সি আছিল এইটো আমি বিটিচি ভাষে ধৰিবই পৰা নাই আৰু ইয়াৰ কাৰণে বহুত পৰিস্থিতি আমি সন্মুখীন হ'ব লগা হৈছে আৰু সেইটো সময়ত আপোনালোকে চাওক বাইদেউসকল এপসু আন্দোলন কৰি থাকিছিল কিয় আন্দোলন কৰিছিল এই ৰেল ৰকো হাইৱে ৰকো এই আন্দোলন কৰা এপসু আছিল আমাৰ বিপিএফ দলৰ যি সৰকাৰ হাগ্ৰামাৰ যি সৰকাৰ সেইটো পতন কৰিবৰ কাৰণে আন্দোলন কৰি থাকিছিল আৰু এটা সংগঠন আপোনালোকে জানে যে অস্ত্ৰধাৰী সংগঠন তেখেতসকলক হয়তো উচুতনি নিদি পেলাই বিভিন্ন কাৰ্যকলাপ কৰিব দিছিল ইয়াৰ কাৰণে আমাৰ দিনত হয় আমিও মানুহ অশান্তি পৰিস্থিতি ৰাইজে সন্মুখীন হ'ব লগা হৈছিল আজি তেখেতসকলৰ শাসনৰ দিন গণ্ডগোল কৰা বেয়া পৰিস্থিতি কৰা মানুহবিলাকে আজি চৰকাৰ গঠন কৰিছে শাসন কৰি আছে আমি বিপিএফ দলৰ যিমান ৰাজবংশী বঙালী মুছলিম বড়ো যিমান আছে কোনেও অশান্তি পৰিস্থিতি নিবিচাৰে তেখেতসকলৰ দিনত আমি কোনো আন্দোলন কৰা নাই কোনো বেয়া পৰিস্থিতি কৰা নাই ইয়াৰ কাৰণে আজি শান্তি আছে আৰু সেই শান্তিটো হ'বই লাগিব শান্তি নহলে উন্নতি কাম নহয়
তেখেতসকলে শান্তিৰ কথা কৈ আছে, আমাৰ অৱদান আছে ইয়াত। কিন্তু উন্নয়নৰ কথা কিয় নকয়? আমি সেই স্কুল এটা বনাইছোঁ, LP স্কুল, কিয় নকয়? আমি এই এটা ৰাস্তা বনাইছোঁ, কিয় ক'ব নোৱাৰে? আমি সেই দালাং এটা বনাইছোঁ, কিয় ক'ব নোৱাৰে? এই হস্পিটেল এটা বনাইছোঁ, আমি কিয় ক'ব নোৱাৰে? কি উন্নয়নমূলক কাম কৰিছে? উন্নয়নৰ কথা কওক না। ৰাইজে আজি উন্নয়নৰ কথাহে বিচাৰিছে। আমি ইঞ্জিনিয়াৰিং কলেজ বনাইছোঁ, CIT বনাইছোঁ, মেডিকেল কলেজ বনাইছোঁ, নাৰ্ছিং কলেজ বনাইছোঁ, ইউনিভাৰ্চিটি বনাইছোঁ। তেখেতসকলে এটা ইঞ্জিনিয়াৰিং কলেজ বনাই দিয়ক না। এগ্ৰিকালচাৰ কলেজ লাগে আমাৰ BTCত, কিয় বনোৱা নাই? ফৰেষ্ট, আমাৰ গোটেই উত্তৰাঞ্চলটো ফৰেষ্টৰ কিবা এটা স্কুল বা কলেজ লাগে আমাক, য'ত ৰেঞ্জাৰ ট্ৰেইনিং হয়, য'ত DOP ট্ৰেইনিং হয়, য'ত DOP হয়, ৰেঞ্জাৰ হয়, সেইবোৰ লাগে আমাক। কনজাৰভেশ্যনৰ আমাৰ ইনষ্টিটিউট লাগে, অনুষ্ঠান লাগে, কিয় বনোৱা নাই তেখেতসকলে? শান্তি শান্তি, ৰাতিৰ শান্তি, দিনৰ শান্তি বুলি কয়। এইটো কথাটো আজি সকলোৱে জানে, BTC বাকী সকলোৱে জানে এইবোৰ কথা কিয় হৈছে। আজি মহিলাসকলো হাতত ল'ব বিচাৰিছে যে সেল্ফ হেল্প গ্ৰুপ, আমি পইচা দিম, অৰুণোদয় দিম, অমুক দিম, থমুক দিম। লক্ষপতি বাইদেউ না কি বুলি কয়, লক্ষপতি বাইদেউ, হাৰে কোন বাইদেউ আজি লক্ষপতি হৈ আছে? আমাৰ অঞ্চলৰ কোনো লক্ষপতিয়ে 10,000 দি পেলাই লক্ষপতি বনাব বিচাৰিছে আমাৰ বাইদেউসকলক। আৰু চেকটো বোলে ভুৱা, বেংকত গ'লে বোলে চেকৰ পইচা নাই বুলি কয় বেংকৰ মেনেজাৰ বিলাকে। সেইটো কি কয়? যেতিয়া সোধে UPPL নেতাসকলক, কয় বোলে ইলেকশ্যনৰ পিছত পাব বাইদেউ, ধৈৰ্য ধৰক। আৰে এইবোৰ পচা আম তেখেতসকলে বেছি বেছি খাইছে। এইবাৰ আৰু পচা আম আমাৰ বাইদেউসকলে, আমাৰ ৰাইজে নিকিনে। এইটো মনত ৰাখক, তেখেতসকলে হাৰি যাব। ইয়াৰ কাৰণে আকৌ মহিলাসকলক ভুৱা প্ৰতিশ্ৰুতি দিব বিচাৰিছিল। আগৰ চাকৰি দিব বুলি কৈছিল ঘৰে ঘৰে, এতিয়ালৈকে এটাও চাকৰি দিব পৰা নাই। আৰু সেল্ফ হেল্প গ্ৰুপক বহুত পইচা দিব বুলি কৈছিল। কিমান দিব বুলি কৈছিলে বাইদেউ? ৭৫,০০০। ক'ত আছে ৭৫,০০০? এই উকলি যাবলৈ দিন আহিছে, 5 বছৰ হ'বলৈ গৈ আছে, এটাও এটা সেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ দিয়া নাই। बिथाङा बुंनायाथ' गोबां मोजां बाथ्राखौनो बुंलांबाय। नोंथाङा मा बुंनो सानो कमेन्टनि गेजेरजों फोरमायदो। मावफुंनो हायोबा मोजां खोथा, आरो मावफुंनो हायाबा आरो मा बुंनो आरोना। दे होमबा लोगोफोर, दिनै बेखिनियानोसै। बाय बाय।